SPM IS একাডেমীৰ সহযোগত দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ আপোনাক জনাইছোঁ স্বাগতম। আমি মৰিয়নিৰ বিভিন্ন স্থানলৈ গৈছোঁ আৰু জনতাৰ মনৰ কথা ভোটাৰৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। এইবাৰৰ স্থান আমি নিৰ্ণয় কৰিছোঁ মৰিয়নিৰ ছটাই চাহ বাগিচা। আৰু ছটাই চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ মনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে চৰকাৰখনৰ আঁচনিসমূহ কিদৰে তেওঁলোকে পাইছে নাই পোৱা আৰু পুনৰবাৰ বিচাৰেনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো। ইতিমধ্যে মোৰ সৈতে উপস্থিত আছে ছটাই চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে আৰু চাহ শ্ৰমিক ভাই ভনীসকলৰ মনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি চৰকাৰ সেই চৰকাৰখনৰ পৰা তেওঁলোকে আঁচনিসমূহ ৰূপায়ণ কৰিব পাৰিলেনে বা তেওঁলোকে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰেনে। আমি চাহ শ্ৰমিক ভাই ভনীসকল আছে আমি তেওঁলোকৰ মনৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আপোনালোকৰ যিবোৰ আশা সেই আশাবোৰ পূৰণ কৰিব পাৰিলেনে কি ক'ব। মানে বিশেষ ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আমাৰ প্ৰতি বাগানতে বেছি ভাল মানে হেৰি কৰিছে মানে মনোযোগ দিছে আৰু মানে আমাৰ 5,000 টকাটো পাইলে আমাৰ হেৰি টিকলি দুটি পাত সেয়া পাইছে আৰু আমাৰ গোটৰ মহিলাখিনি 10,000কে পাইছে আৰু তাকে মই ধন্যবাদ জনাইছোঁ যে মানে মুখ্যমন্ত্ৰী আপোনাক আকৌ বিচাৰে নে ডক্টৰ হিমন্ত বিশ্ব বিচাৰিছোঁ আমি লাগে পুনৰ হিমন্ত বিশ্ব শৰ্মাকে। আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু বাগিচাৰ কাৰণে যথেষ্ট কাম কৰিছে এইখন চৰকাৰে কি ক'ব। পোনপ্ৰথমে মই আমাৰ নতুনকৈ আৰু আহিবলগীয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ চাহ বাগিচাৰ প্ৰতি যি মনোযোগ দিলে আজি 5,000 টকাকে ধৰি আমাৰ বাগানবিলাকত স্কুল কলেজ আদি বনাই দিলে ৰাস্তা পদূলিও আমাৰ ঠিক হ'ল। গতিকে আমি মুখ্যমন্ত্ৰীক পুনৰ আহিবলৈ এইকাৰণে বিচাৰোঁ যাতে তেখেতে আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাকৰ মানে অলপ সা সুবিধাবোৰ কৰি দিয়ে। যেনেকৈ হিতেশ্বৰ শইকীয়াদেৱে 8 পাছ কিনি মিলিটাৰী দি দিলে আৰ্মি দি দিলে নিদিলে নাই মইতো বিচাৰোঁ আমি এই বিজেপি চৰকাৰকে বিচাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাকো বিচাৰোঁ ৰূপজ্যোতিকো বিচাৰোঁ। আজি আৰু মহিলা আছে মই আকৌ কথা পাতিব চেষ্টা কৰিম যিহেতু বহু মহিলা আছে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব চৰকাৰখনৰ সা সুবিধাবোৰ কি পাইছে। চৰকাৰখনৰ সা সুবিধা পাইছোঁ এই বাইদেউ আঁচনি আৰু এটুকুলি দুটি পাত আৰু স্কুলৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ খাদ্য এইকেইটা পাইছোঁ। আলি পদূলি বনাইছে আকৌ আমাৰ এই আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে এখন মিটিং পাতিবৰ কাৰণে অসুবিধা হয় সেইটো। পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বিচাৰেনে মামাক আকৌ বিচাৰিছোঁ আমাক বিচাৰিছে আৰু মহিলা আছে মই কথা পাতিব যত্ন কৰিম যিহেতু মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ চৰকাৰ আঁচনিবোৰ কি পাইছে। ফ্ৰী চাউল পাইছোঁ আৰু 10,000 টকাটো পাইছোঁ গোটৰ ফালৰ পৰা আৰু লেট্ৰিন পাইছোঁ। মানে আমি আৰু এবাৰ ভাবিছোঁ হিমন্ত মামাক লাগে আমাক আৰু নৰেন্দ্ৰ মোদী থাকিব লাগে আৰু এইবাৰ আমাৰ হেৰি চৰকাৰখনত আৰু ৰূপজ্যোতি কৰ্মীকো বিচাৰিছোঁ আমি ইমানেই কৈ মই আৰু এগৰাকী মহিলা আছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাগিচাখনত যথেষ্ট কাম বাট পথ উন্নয়ন কৰিছে স্কুল পদূলি বনাইছে কি ক'ব কি আপোনালোকে পাইছে বা কেনেকুৱা আস্থা প্ৰকাশ কৰে চৰকাৰখনৰ ওপৰত। মই হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকে থকাত চৰকাৰে বিজেপি চৰকাৰ যেতিয়ালৈকে হ'ল আমি সৰুৰ পৰা চাই ডাঙৰ হ'লোঁ আজি কিন্তু এনেকুৱা পৰিৱেশ এটা ভাল পৰিৱেশ পোৱা নাছিলোঁ। এতিয়া যি পৰিৱেশ ভাল পাইছোঁ যি পৰিৱেশ দেখিছোঁ ৰাস্তা পদূলিয়ে হওক বাগানৰ যি সা সুবিধাই হওক বা যি স্কুল হওক বাউণ্ডাৰী ৱাল হওক নামঘৰে হওক আৰু আমাৰ এই জগন্নাথ ভৱনবিলাক বনাই দিছে বাগানে বাগানে ধৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে আমি বহুত আগৰুৱা দেখিছোঁ আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ইমানখিনি মানে সা সুবিধা ইমান ধুনীয়াকৈ পৰিৱেশ মানে ভাল কৰিবলৈ লৈছে ভাল কৰি গৈছে তালৈ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়াও ইমান সৰু সুৰা মানে চাকৰি বাকৰি হৈ গ'ল চবৰে দুখীয়া হওক ধনী হওক বা বাগানৰে হওক বা আৰু হেৰিৰে হওক যেনে মানে হেৰি কৰি গৈছে যিমানখিনি মানে সা সুবিধা কৰি দি গৈছে সেই তেওঁলোকক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আমি আৰু পুনৰ বিচাৰিছোঁ যাতে আৰু যদি আমাৰ ভৱিষ্যতত কিবা হ'বলগীয়া আছে তেওঁলোকে সেইবিলাক কাম যাতে ভাল কৰি যায় আকৌ মানে আমাৰ সেই বাগানৰ যি মানে আমাৰ সমস্যাবিলাক সেই বাগানবোৰ সমস্যাবিলাক সমাধা কৰি দিয়ে আৰু ধুনীয়াকৈ চলাই লয় তালৈ আমি বহুত বহুত ধন্যবাদ বিচাৰিছোঁ। পুনৰবাৰ লাগিব মামাক আৰু আমাক মামাই থাকক বুলি আমি মামাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৰুষ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব
চাহ শ্ৰমিক হিচাপে আপোনাক কিমান সুখী অনুভৱ কৰিব চৰকাৰখনৰ প্ৰতি? আমি চাহ শ্ৰমিক হিচাপে সুখী অনুভৱ কৰিছোঁ। বহুত দিনৰ পৰা আমি এই চৰকাৰখনে যে আমি 200 বছৰ ৰাজত্ব কৰাৰ পিছত আমি এটিকলি দুটিপাত নামেৰে এটা আঁচনি দিয়াৰ বাবে আমি সুখী হ'লোঁ। লগতে আমি যিটো বাগিচাত আমি বহুত দিনৰ পৰাই বছৰৰ পৰা বছৰ ধৰি আমি বসবাস কৰি আছোঁ, সেই এলেকাত আমি কোনোদিনে আমি নিজৰ গৌৰৱে আমি জীয়াই থকাৰ এটা অধিকাৰ পোৱা নাছিলোঁ। আৰু ইতিমধ্যে এইখন চৰকাৰে আমাক এই মাটিৰ যি আমাক গৰাকী বনাই দিলে, সেইকাৰণে আমি বহুত গৌৰৱান্বিত হৈছোঁ। লগতে আমাৰ চতাই তথা আমাৰ যিটো অঞ্চল আছে, অঞ্চলত বহুত উন্নয়নমূলক আমি কাম দেখিবলৈ পাইছোঁ। ৰাস্তা পদূলিকে আদি কৰি উদ্যমিতা আঁচনিয়ে হওক, ধৰক অৰুণোদয় আঁচনিয়ে হওক, বহুত মহিলাবিলাকে পাইছে আৰু মহিলাবিলাকে অকণ সবলীকৰণৰ দিশত আগবাঢ়ি গৈছে। লগতে আমাৰ এই চৰকাৰে যি আমাৰ চাহ শ্ৰমিকৰ সন্তানে যে চাকৰি পোৱাটো এটা মানে বহুত এটা কঠিন এটা কাম আছিলে, সেই কামটো এই চৰকাৰৰ দিনত মানে একো এটকাও নিদিয়াকে যে তেখেতসকলে চাকৰি এটা ল'বৰ কাৰণে সক্ষম হৈছে। আৰু আগন্তুক দিনতো আৰু যদি আমাৰ শিক্ষিত বহুত যুৱক যুৱতী আছে, তেখেতসকলে সেই সুবিধা পাব বুলি আশা কৰিছোঁ। আৰু এই চৰকাৰ আমাক পুনৰাই লাগে, আৰু হিমন্ত মামা আমাৰ মুখ্যমন্ত্ৰী হিচাপে থাকিলে আমাৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। আৰু মামাক পুনৰবাৰ লাগে নে আপোনালোকক? লাগে পুনৰবাৰ লাগে। আৰু মহিলা আছে, মই কথাবোৰ যত্ন কৰিম। মই অকণমান আগবাঢ়িলে ভাল পাম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। চাহ শ্ৰমিকৰ এগৰাকী আপুনি লোক হিচাপে আপুনি কিমান সুখী অনুভৱ কৰিব চৰকাৰখনৰ প্ৰতি? আমি বহুত সুখী অনুভৱ কৰিছোঁ। আমি কংগ্ৰেছ চৰকাৰৰ দিনতে এনেকুৱা সুবিধা কেইটা পোৱা নাছিলোঁ। আজি পঢ়ালৈকে সৰু সৰু ল'ৰা ছোৱালী যি অংগনবাড়ী লৈকে যিকোনো ঘৰৰ আজি মা দেউতা জন্ম দিও আজি মা দেউতাই সিহঁতক খোৱা নাই, বা আজি কাপোৰৰ যোগান ধৰা নাই, পইচাৰ যোগান চবেই আমাৰ মামাই দিছে। আৰু মা দেউতা অকল জন্মহে দিছে, কিন্তু আমাৰ ল'ৰা ছোৱালী কেইটা চৰকাৰৰে হৈছে। চৰকাৰৰ যোগেদি আজিকালি আমাৰ ল'ৰা ছোৱালী কেইটা আগবাঢ়ি গৈছে। আজি চাকৰি ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰত, চবত ক্ষেত্ৰতে আগবাঢ়ি গৈছে। আমি মামাক আজি বেয়া পাবলৈ নোৱাৰো। বহুতো উন্নত ক্ষেত্ৰতে আজি আমাৰ মহিলা আঁচনি কেইটাকে, বাইদেউ আঁচনি কেইটা ধৰি দিছে। আজি থকা ঘৰলৈকে মামাই যোগান দিছিলে। আমি কংগ্ৰেছ চৰকাৰৰ দিনত সেইকেইটা পোৱা নাছিলোঁ। আজি আমি একোৱেই যোগান পোৱা নাছিলোঁ। আজি বাগানতো আমি কাম কৰিছিলোঁ, যদিও আমাৰ পেমেণ্ট বহুতখিনি অৱহেলা আমি ভাল ধৰণে পোৱা নাছিলোঁ। আজি মামাৰ যোগেদি আমি বহুতখিনি উন্নত ৰাস্তাতে ল'ৰা ছোৱালীকো উন্নত ৰাস্তাতে নিব পাৰিছোঁ, আৰু গৌৰৱো কৰিব পাৰিছোঁ। আৰু আমিও নিজেও গৌৰৱ কৰিব পাৰিছোঁ যে আৰু মামাই যদি আৰু কেইবছৰ থাকে, আমি আৰু সুখী হ'ম, আৰু আমাৰ উন্নতখিনি ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈকে আৰু উন্নত হ'ব বুলি মই মামাক ধন্যবাদ জনাইছোঁ। মামাক লাগে নে আৰু? লাগে, আমাক মামাক লাগে। আমি মামাকে ভোট দিম।